হাই গাইজ, সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আমাৰ জিলাসমূহ কেতিয়া গঠিত হৈছিল সেই বিষয়ে ক'ম। ব'লা এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে মই এটা ৰিকুৱেষ্ট কৰোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লগতে থকা বেল আইকনটো ক্লিক কৰি দিবা। তেতিয়াহে মই দি থকা নতুন নতুন ভিডিঅ'বোৰ আপডেট তোমালোকে পাই থাকিবা। 1 নম্বৰত আহিছোঁ ডিমা হাছাও। 1970 চনত ডিমা হাছাও গঠিত হৈছিল। 2 নম্বৰতে ওদালগুৰি। 2003 চনত গঠিত হৈছিল। কৰিমগঞ্জ 1983 চনত গঠিত হৈছিল। কাছাৰখন প্ৰথমৰ পৰাই আছিল, প্ৰথম অৱস্থাৰ পৰাই কাছাৰ ডিষ্ট্ৰিক্ট জিলা হিচাপে ঘোষিত হৈছিল। কামৰূপ মহানগৰ 2003 চনত গঠিত হৈছিল। কামৰূপখন আগৰ পৰাই আছিলে, প্ৰথমৰ পৰাই। 2003 চনত এখন কামৰূপ গ্ৰাম্য কৰি দিলে, এখন মেট্ৰ' কৰি দিলে আৰু সেইখন কামৰূপ গ্ৰাম্য হ'ল। 2007 নম্বৰটো কাৰ্বি আংলং। 1951 চনত কাৰ্বি আংলং গঠিত হৈছিল। কোকৰাঝাৰ 1983 চনত গঠিত হৈছিল। গোলাঘাট 1987 চনত গঠিত হৈছিল। গোৱালপাৰাখন প্ৰথম অৱস্থাৰ পৰাই ডিষ্ট্ৰিক্ট হিচাপে ঘোষিত আছিল। 11 নম্বৰতে চিৰাংটো 2004 চনত গঠিত হৈছিল। ডিব্ৰুগড় 1971 চনত গঠিত হৈছিল। তিনিচুকীয়া 1990 চনত গঠিত হৈছিল। দৰংখন প্ৰথমৰ পৰাই ডিষ্ট্ৰিক্ট হিচাপে ঘোষিত আছিল। ধুবুৰী হৈছে 1983 চনত গঠিত হৈছিল। তাৰপিছতো আহিছোঁ ধেমাজি 1999 চনত গঠিত হৈছিল। নগাঁওখন প্ৰথম অৱস্থাৰ পৰাই জিলা হিচাপে ঘোষিত আছিল। নলবাৰী 1985 চন। বঙাইগাঁও 1989 চন। বৰপেটা 1983 চনত গঠিত হৈছিল। বাক্সা হৈছিল 2003 চনত গঠিত হৈছিল। যোৰহাট 1983 চনত গঠিত হৈছিল। লখিমপুৰখন প্ৰথম অৱস্থাৰ পৰাই জিলা হিচাপে ঘোষিত হৈছিল আৰু শিৱসাগৰখনো প্ৰথম অৱস্থাৰ পৰাই জিলা হিচাপে ঘোষণা কৰা হৈছিল। মৰিগাঁও 1989 চনত গঠিত হৈছিল। হাইলাকান্দি 1989 চনত গঠিত হৈছিল। শোণিতপুৰ 1983 চনত গঠিত হৈছিল। চৰাইদেউ 2015 চনত গঠিত হৈছিল। বিশ্বনাথ চাৰিআলি 2015 চনত গঠিত হৈছিল। হোজাই 2015 চনত গঠিত হৈছিল। পশ্চিম কাৰ্বি আংলং 2016 চনত গঠিত হৈছিল। মানকাছাৰ হৈছে 2015 চনত গঠিত হৈছে আৰু মাজুলী হৈছে 2016 চনত গঠিত হৈছিল। ডিষ্ট্ৰিক্টসমূহ কেতিয়া গঠিত হৈছিল ইমানেই আছিলে। মোৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। লগতে থকা বেল আইকনটো ক্লিক কৰি দিবা। তেতিয়াহে মই দি থকা নতুন নতুন ভিডিঅ'বোৰ আপডেট তোমালোকে পাই থাকিবা। ধন্যবাদ।